মই আপোনাক ভাল পাওঁ। মোক চম্ভালি কথা কবিছো। ৰাগিনী কেৱল মোৰ পৰাই কোনে আঁতৰাব নোৱাৰে। এই ৰ ৰাগিনী কাৰ সেইটো সিদ্ধান্ত আজি তাই নিজেই ল'ব লাগে। ইমান দিনে বুকুৰ মাজত গুজৰি গুমৰি থকা কথাবোৰ কম বুলিতো সদায় ভাবি আছিলো, কিন্তু সাহ হোৱা নাছিল। কাৰণ মালিক আৰু চাকৰৰ মাজত প্ৰেম হ'ব পাৰে বুলি কোনেও ভাবিবই নোৱাৰে। কিন্তু মোৰ হৈ গ'ল প্ৰেম আপোনাৰ লগত। কি কৰিব ভাল পাওঁ আপোনাক, বহুত ভাল পাওঁ। ৰাগিনী তুমি এই পাগলটোৰ কথা নুশুনিবা, একেবাৰে নুশুনিবা। ইয়াৰ অকাত কি? এই কোন হয়? ৰাগিনী মই তোমাক বহুত ভাল পাওঁ। তুমি মোৰ লগত তুমি যদি মোৰ লগত যোৱা মই তোমাক সুখত ৰাখিম, মই তোমাক ৰাণী কৰি ৰাখিম। কি ভাবিছা তুমি? কি ভাবি আছা? তই আজি হঠাতে মোক বৰ ধৰ্ম সংকটত পেলাই দিলি। আচলতে তোৰ মুখত এইখিনি কথা শুনি মই আচৰিত হ'ব লাগিছিল, কিন্তু এয়া চা, মই আচৰিত হোৱা নাই। কাৰণ তোৰ চকুত এই অনুভৱ মই কাহানিবাই পঢ়ি পেলাইছিলো, আৰু হয়তো কেতিয়াবা মোৰ এই অনুভৱক ময়ো সঁহাৰি জনাইছিলো। কিন্তু এটা কথা কি জানো, এই মুহূৰ্তত মই যদি তোৰ আশ্ৰয় লওঁ মোক বাৰু বৰ স্বাৰ্থপৰ যেন লাগিব নেকি? এনেকুৱা লাগিব নেকি সকলো বাট বন্ধ হৈ যোৱাৰ বাবে মই তোৰ হাতখন সাৱটি ধৰিছো? তই বাৰু মোক স্বাৰ্থপৰ বুলি ভাবিবি নেকি? মই ইমান ভাবিব নাজানো। ইমান দিনে এটা কথাই ভাবি আহিছো, আপোনাক ভাল পোৱাৰ কথা, আপোনাৰ সৈতে জীৱন কটোৱাৰ কথা। আজি এই মুহূৰ্তত মই সেই সপোনবোৰৰ কথাই ভাবি আছো, আৰু সেই সপোনবোৰৰ বাবেই মই মাত্ৰ মোৰ হাতখন আগবঢ়াই দিছো। আপুনি হাতখন আঁতৰাইও দিব পাৰে, কিন্তু যদি আপুনি হাতখনত ধৰে তেনেহ'লে আমি একেলগে আগুৱাই যাব পাৰিম। ৰাগিনী